হস্পিটেলটো চাফ চিকুণে আছে আৰু আমাৰ নাৰ্ছেছ ডক্টৰসকলে যিমান পাৰে সহায় সহযোগ কৰি আছে ৰোগীৰ লগত কিছু সুবিধাৰ নাটনি যদি আছে আমি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম আৰু চিকিৎসা ব্যৱস্থাটো মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে ভাল হ'ব লাগে তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ ক'ৰবাত কমজুৰি আছে চ' যেতিয়া আমি ভিজিট কৰোঁ আমাৰ চকুত পৰে ভাল কৰাৰ ব্যৱস্থা কৰিম মেইন পাৱাৰৰ শ্বৰ্টেজ নাই মেইন পাৱাৰৰ শ্বৰ্টেজটো কোৱাটো বহুত উচিত নহয় যিখিনি মেইন পাৱাৰ আছে এই মেইন পাৱাৰেদি আমি ভালকৈ মেনেজ কৰিব লাগিব মই চাব লাগিব কোন আছে কোন নাই এম ডি ডক্টৰ এজন আছে বুলি কৈছে মোক এতিয়াতো গভৰ্ণমেণ্টে বাহিৰত মানে আছে বহুতখিনি সমস্যা আছে এতিয়া চব সমস্যা মই ক'ব গ'লে এটা বেলেগ লাইনত যাবগৈ চিকিৎসা ব্যৱস্থাটো ভাল কৰি ৰখাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰী হিচাপে মোৰ হাতত দিছে আৰু এই ব্যৱস্থাটো ভাল কৰাৰ কাৰণে আমি সম্পূৰ্ণ চেষ্টা চলাই যাম আজি ইয়াত আহিও মোৰ কিছু অভিজ্ঞতা হ'ল এই অভিজ্ঞতাক কেনেকৈ আমি কামত লগাব পাৰোঁ তাৰ চেষ্টা আমি কৰিম পলিটিকেল হস্পিটেল এটাত আহিছোঁ চিকিৎসা ব্যৱস্থা কেনেকৈ ভাল হ'ব পাৰে অসম কেনেকৈ স্বাস্থ্যৱান হ'ব পাৰে তাৰে চিন্তা আছে আপুনি আৰু যদি গৌৰৱ গগৈৰ কথা সোধে মই নাজানো যে ক'ত কি হৈ আছে কি চলি আছে 24 ঘণ্টা মোৰ মাথাত এটাই কথা ঘূৰি থাকে যে কেনেকৈ আমি ভাল চিকিৎসা দিব পাৰোঁ কেনেকৈ য'ত ডক্টৰ নাই ডক্টৰ দিব পাৰোঁ কেনেকৈ য'ত মেডিচিন নাই মেডিচিন দিব পাৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ডাঙৰ দায়িত্ব এটা অৰ্পণ কৰিলে এই দায়িত্বটো যদি মই সঠিকভাৱে পালন কৰিব পাৰোঁ মই ভাবোঁ যে মই এজন সফল মন্ত্ৰী হৈছোঁ আৰু মেডিচিন যদি নাথাকে ডক্টৰে যদি সময়মতে চিকিৎসা নিদিয়ে তেতিয়া মই ভাবোঁ যে মই বিফল হৈছোঁ চ' মই বিফল হ'ব খোজা নাই ৰাজনীতি চলি থাকিব ৰাজনীতিৰ কথা মানে পাৰ্টিৰ স্প'ক্স পাৰ্চন আছে গভৰ্ণমেণ্টৰ স্প'ক্স পাৰ্চন আছে তেখেতে ক'ব স্বাস্থ্যক লৈ যদি কিবা প্ৰশ্ন আছে মোক সোধক মই ক'ম ব্লাড বেংকক লৈ দেখা যায় যে বিভিন্ন জেগাত দালাল চক্ৰ এটা থাকে ব্লাডৰ পৰিৱৰ্তে টকা পইচাৰ কিবা এটা বিনিময়ৰ কথা চলি আছে নাই চলাটো নহয় নাই আপোনাৰ নাই অভিযান চলাইতো লাভ নাই নহয় সব কথাতে যদি আপোনালোকে কয় যে অভিযান চলিব নেকি অভিযান চলাই লাভ নাই মানুহৰ মাজত সজাগতা আনিব লাগিব ৰাইজক লগত লৈ ভাল চিকিৎসা ব্যৱস্থাত মানে আনা এইটোৱে মোৰ সংকল্প কোনোবাই মানে ব্লাড বেংকত যায় পইচা লৈ ব্লাড দিছে কোনোবাই ব্লাড এইবিলাক যদি ধৰিব যাওঁ গোটেই ব্যৱস্থাটো এইটোতো বিসংগতি আহি যাব সেইকাৰণে আমি ব্লাড ডোনেশ্যন কেম্প পাতিব লাগে ৰাইজৰ মাজত ব্লাড ডোনেশ্যনক লৈ সজাগতা আনিব লাগে ব্লাড বেংকত ব্লাড থাকিব লাগে কোনোবা তাত যদি নাই ব্যৱস্থা নাই ৰিপ্লেচমেণ্টৰ কাৰণে তেনেকুৱা দুখীয়া মানুহ আছে অভাৱী মানুহ আছে দিব লাগে সমাজ ব্যৱস্থাত চিকিৎসাক এটা উচিত স্থান যদি আমি দিয়া কৰোঁ আৰু ৰাইজক যদি আমি লগত লওঁ মই ভাবোঁ যে বহুতখিনি সমস্যা সমাধান হ'ব ঠিক আছে আই চিটো আছে না চাওক এটা কথা বুজিব আই চি পাৰ্মানেণ্ট আছে নে ইনচাৰ্জ আছে তাত চিকিৎসা ব্যৱস্থাত কোনো বহুত ফৰক বেছি নপৰে এইটো এটা এডমিনিষ্ট্ৰেটিভ কাম যিখিনি মেডিচিন আছে সময়মতে পেচেণ্টে পাইছে নে নাই মেডিচিনৰ অভাৱ হৈছে নেকি ডক্টৰে আউট অফ মানে ইডিয়েল মেডিচিন প্ৰিছক্ৰাইব কৰিছে নেকি কৰিছে যদি তাৰ কাৰণটো কি এই কথাবিলাক যদি আমি চাওঁ যিখিনি ব্যৱস্থা আছে তাক কেনেকৈ ভাল কৰিব পাৰি এই কথাটো যদি আমি চাওঁ নাই বুলি কৈ থাকিলে অকল অভাৱৰ কথা ওলাব অভাৱৰ কথা নাপাতি যিখিনি আমাৰ লগত আছে এইখিনিক আমি কেনেকৈ ভালকৈ কামত লগাব পাৰোঁ এই কথাটো যদি আমি চিন্তা কৰোঁ মই ভাবোঁ যে বহুতখিনি সমস্যাৰ সমাধান হ'ব